হাই বন্ধুসকল, ওয়েলকাম টু মাই চেনেল মজ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কি কৰোঁ? আজি বলক অলপ ঈদৰ শ্বপিং কৰিব যাওঁ। বঙাইগাঁৱত যাম, বলক মোৰ দাদাৰ লগত যাম। আজি এয়া আছে মোৰ দাদা, আজি আমি বঙাইগাঁৱত শ্বপিং কৰিব যাম। তো বলক ৰ'ব, বেগটো লৈ লওঁ। বেগ টেগ চব লৈ ল'লোঁ আৰু এতিয়া আমি যাই আছোঁ বঙাইগাঁৱত। তো বলক যাওঁ। আমি ফাইনেলি আহি পালোঁ বিদ্যাপুৰ বজাৰ। এইখন হৈছে বিদ্যাপুৰ বজাৰ আৰু আমি এতিয়া যাম বিদ্যাপুৰত আহিলোঁ, আহি আমি টেম্পুত উঠিলোঁ আৰু এইবাৰ আমি যাম বঙাইগাঁৱত। আৰু আমি যাই আছোঁ এতিয়া, মানে কিমান আৰু গাড়ী লৈ যাম, বাইকটো আজি থৈ আহিলোঁ আৰু লাইচেঞ্চ নাই যিহেতু আজি ঠেড কৰি যাওঁ, টেম্পু দি যাওঁ। তো বলক এতিয়া আৰু আমি আহি পাই গ'লোঁ মোলাগাঁও। আমি পাই গ'লোঁ বঙাইগাঁও মেইন টাউনখন। আৰু এতিয়া পইচা দিব লাগিব, তাৰপিছত আৰু আমি যাম আপোনালোকক আগত দেখাই দিম। আৰু এতিয়া আমি যাম চাপাগুৰিত, হা এতিয়া আমি যাম আৰু ফাৰ্ষ্ট শ্বপিং মোবাইল কিনিব যাম। চবলক যাই থাকোঁ চাপাগুৰি। চাওক ন, বঙাইগাঁওখন বহুত ডাঙৰ টাউন। এইটো জেগাখনৰ নাম হ'ল মায়াপুৰী। আৰু চাওক কিমান দীঘল বিল্ডিং। আমাৰ এটাই নাই, ইয়াত 10-15 তলা কৰি বিল্ডিং দি থৈ দিছে। তো ভাল লাগিল বঙাইগাঁও টাউনত, আৰু যাই থাকিম বলক। ইয়া বিৰাট কোহলি বহুত ভাল লাগে। আৰু আহি পাই গ'লোঁ আমি, আৰু এতিয়া আমি যাম শ্বপিং কৰিব। তো বলক ফাৰ্ষ্টত আমি মোবাইলখন চাই আহোঁ। মোবাইলৰ দোকানত আহি কি ক'ম, কিমান মোবাইল নাই, গোটেইকেইটা মোক দিলে মই ঘৰত লৈ যাই একদম ভিডিঅ' বনাওঁ। দোকানখন কিমান ডাঙৰ। আৰু এতিয়া আমি মোবাইল চাম, আৰু আমাক ওলাই দিল অপ' A15 এইটো ওলাই দিল। চাই আছোঁ আমি কোনটো লৈ, এতিয়া ভাবিব চাওঁ আৰু চাই তাৰপিছত লওঁ। আৰু এই মোবাইলখন দাম কৰিলোঁ 16,000 টকা। চাই এই মোবাইলটো চাওঁ কি কৰোঁ, 16,000 টকা। আৰু বহুত মোবাইল আমি চাইলোঁ, চাই তাৰপিছত বহুত ভাবি চিন্তি মোৰ দৰে লৈছে ৰিয়েলমি 8 Proটো লৈ ল'লোঁ। মানে বহুত দোকানত চাইলোঁ, পোৱা নাই। তো লাষ্টত এইটো দোকানত আহি ৰিয়েলমি 8 Proটো পাই গ'লোঁ। মই আছোঁ স্পৰ্টিং ল'ম। পুৰণা মোক চেক কৰিব কোনটো বা ল'ম মই বিচাৰিছোঁ। চাওক কিমান লাইট আছে চাওক।
চশমা আছে, চশমা ল'ব পাৰে। ষ্টিল বজাৰত চাই আছোঁ গেঞ্জি। স্পৰ্টিং ল'লোঁ আৰু চাওঁ ভিতৰত কি হয়। ইয়াতে যাওঁ, ভিতৰত যাম, যাই কিনে চাই কি হয়। এইটো গেঞ্জি ল'লোঁ, পিন্ধি চাওঁ কেনেকুৱা। ৰে আইনা আছে, দুটা দুটাকে আইনা। বেয়া লাগছে নেকি? আৰু অলপ ভাল লাগছে বোধহয়। ঠিক আছে না? ঠিক আছে না বন্ধুসকল? আৰু এটা আছে। ঠিক আছে। ভিডিঅ'টো ইয়াতে অফ কৰোঁ, মানে এই বজাৰখনত মানে ভিডিঅ' কৰিব নিদিয়ে। তেনেহ'লে অলপ অফ হৈ থাকিব প্লিজ, আপোনালোকে বেয়া নাপাব। মই আৰু বাহিৰতে দেখাই দিম। যিটো মই লৈ আহিলোঁ আৰু এতিয়া আমি